নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে যদি জন্মৰ সাৰ্টিফিকেট বনাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে অতি সহজে কেনেদৰে বনাব পাৰিব জন্মৰ সাৰ্টিফিকেট হে আপোনালোকক জনাম। তাৰ লগতে আপোনালোকে জন্মৰ সাৰ্টিফিকেট ক'ত আবেদন কৰিব লাগিব আৰু কি ডকুমেণ্টছৰ প্ৰয়োজন সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। কাৰণ ইতিমধ্যে চাওক জন্মৰ সাৰ্টিফিকেটটো মোষ্ট ইম্পৰ্টেণ্ট এটা ডকুমেণ্টছ হৈ গৈছে। যেনেদৰে চাওক আপোনালোকে যদি নতুনকৈ ভোটাৰ বনাব বিচাৰি আছে, ভোট বনাব গ'লে আপোনাৰ জন্মৰ সাৰ্টিফিকেট প্ৰয়োজন হৈছে। যদি আধাৰ কাৰ্ড বনাব লাগে তেতিয়াহ'লে আপোনাৰ জন্মৰ সাৰ্টিফিকেট লাগিব, কিবা কাৰেকশ্যন কৰিব গ'লেও আপোনালোকৰ জন্মৰ সাৰ্টিফিকেট লাগিব। গতিকে আপোনালোকে জন্মৰ সাৰ্টিফিকেট বনাবলৈ আপোনাক ক'ত আবেদন কৰিব লাগে, কি লাগে আজি আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাই দিম। গতিকে সকলো ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আপোনালোকে প্ৰথমতে যদি আবেদন কৰিবলৈ হ'লে চাওক, জন্মৰ সাৰ্টিফিকেট বনাবলৈ হ'লে আপোনালোকে প্ৰথমতে আবেদন কৰিব লাগে অনলাইনত। বৰ্তমান সময়ত আপোনালোকে অনলাইনত আবেদন কৰিব লাগে আৰু আপোনালোকে অনলাইনত আবেদন কৰিবলৈ হ'লে আপোনালোকে ডিষ্ট্ৰিক্ট যিটো আছে আপোনালোকৰ ওচৰত যদি CSA চেণ্টাৰ আছে আপোনালোকে সেই CSA চেণ্টাৰত গৈ পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। CSA চেণ্টাৰত গ'লে আপোনালোকৰ তাত গৈ আপুনি আবেদন কৰাৰ পিছত যিটো একনলেজমেণ্ট ৰিচিপ্ট ওলাব, সেই একনলেজমেণ্ট ৰিচিপ্ট দি পেলাই আপোনালোকে পাৰ্ট চাব লাগিব কেইদিনমান। যেতিয়া এপ্ৰুভ হ'ব তেতিয়াহ'লে এপ্ৰুভ হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ফাইনেল কপি এটা আহিব যিটো এপ্ৰুভ হয়, যিটো ডিষ্ট্ৰিক্টৰ পৰা আহে, যিটো DC অফিচে যিটো এপ্ৰুভ কৰি দিয়ে। যেতিয়া আপোনালোকে এই কপিটো আহিব তেতিয়াহ'লে আপোনালোকে এই ডকুমেণ্টছখিনি লৈ আপোনালোকে হস্পিটেলত গৈ জমা দিব লাগে। তাৰপিছতহে আপোনালোকে অৰিজিনেল সাৰ্টিফিকেটটো পাব। গতিকে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকে প্ৰথম যিটো ৱেবছাইট হৈছে ডিষ্ট্ৰিক্টত আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট হৈছে আপোনালোকে যিটো সেৱা সেতু পৰ্টেল আছে আপোনালোকে এই সেৱা সেতু পৰ্টেলত কৰিব পাৰিব। এই দুটা হৈছে চৰকাৰী ৱেবছাইট। তাৰপিছত আৰু এটা হৈছে CRS পৰ্টেল। আপোনালোকে CRS পৰ্টেলতো আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে এই তিনিটা পৰ্টেলৰ দ্বাৰাইহে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছতহে আপোনালোকে সেই এপ্ৰুভ আহিব, ডিষ্ট্ৰিক্টলৈ যাব। ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া DC অফিচে যেতিয়া সেইখিনি এপ্ৰুভ কৰি দিয়ে, এপ্ৰুভ কৰি দিয়াৰ পিছতহে বাকী আপোনাৰ যিটো এপ্ৰুভ কপি ওলাব সেই কপিটো লৈহে আপোনালোকে হস্পিটেলত যাব লাগিব। এতিয়া আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি লাগে আপোনালোকে এইটো ভালকৈ আপোনালোকে চাব আৰু মন দি আপোনালোকে সেইখিনি লাগিলে লিখি ৰাখিব। 1 নম্বৰ হৈছে আপোনালোকৰ এখন স্কুল সাৰ্টিফিকেট লাগিব। যেনেদৰে আপোনাৰ এইটো স্কুল সাৰ্টিফিকেট, এনেদৰে স্কুল সাৰ্টিফিকেট এখন লাগিবই। বা আপোনালোকৰ যদি স্কুল সাৰ্টিফিকেট নাই, যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে সেই আধাৰ কাৰ্ড দি হ'ব। কিন্তু আপোনালোকে আধাৰ কাৰ্ডটো লৈ পেলাই আপুনি হস্পিটেলত যাব লাগিব। তাত গৈ ডক্টৰৰ এটা সাৰ্টিফিকেট আছে, আপোনালোকে সেই ডক্টৰৰ সাৰ্টিফিকেটটো আপোনালোকে আনিব লাগিব। আৰু যিটো ডক্টৰ সাৰ্টিফিকেট আছে আপোনালোকে এনেদৰে ডক্টৰৰ সাৰ্টিফিকেটটো আনিব লাগিব। যিটো ডক্টৰৰ সাৰ্টিফিকেট হয় আপোনালোকে দেখুৱাই আছোঁ। আপোনালোকে এনেকুৱা এইচ সাৰ্টিফিকেট এখন আছে, আপোনালোকে এনেদৰে এইচ সাৰ্টিফিকেট এখন ডক্টৰে লিখি দিব। আপোনালোকে এইটো দি আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে ডকুমেণ্টছ এটা লৈ যাব লাগিব। যিকোনো ডকুমেণ্টছ আপোনালোকে লৈ গ'লেহে ডক্টৰে তেনেকুৱা এখন সাৰ্টিফিকেট দিব আৰু সেইটো দি আপোনালোকে আবেদন কৰিব লাগিব। ইয়াৰ লগত আপোনালোকৰ আৰু কি লাগিব চাওক। ইয়াৰ লগত আপোনালোকৰ লাগিব এখন গাঁওবুঢ়াৰ সাৰ্টিফিকেট। আৰু গাঁওবুঢ়াৰ সাৰ্টিফিকেটটো আপোনালোকে স্কুল সাৰ্টিফিকেট হওক বা আধাৰ কাৰ্ড হওক তাৰ পৰা চাই পেলাই তেওঁলোকে লিখিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ হৈছে, যদি আধাৰ কাৰ্ড আছে আপোনালোকৰ লগত আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত মাক দেউতাকৰ আধাৰ কাৰ্ড, মাক দেউতাকৰ আধাৰ কাৰ্ড আপোনালোকে দিবই যদি আছে। কাৰণ মাক দেউতাকৰ আধাৰ কাৰ্ডকেইটা বাৰ্থ চাৰ্টিফিকেটৰ লগত যিটো লিংক হয় সেইটো লিংক অট'মেটিকলি কৰি দিয়ে। যদি আধাৰ কাৰ্ড থাকে তেতিয়া দিব, যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে ভোটাৰ ID হ'লেও দিব লাগিব মাক দেউতাকৰ দুজনৰ। তাৰপিছত এখন ৰানিং ভোটাৰ লিষ্ট, 2025 চনৰ এখন ভোটাৰ লিষ্ট দিব লাগিব আপোনালোকে। সেই ভোটাৰ লিষ্টত মাক দেউতাকৰ নাম থাকিব লাগিব। যদি তেওঁলোক যদি জীৱিত আছে, যদি তেওঁ মৃত্যু হৈছে তেতিয়াহ'লে নাম নাথাকিলেও হ'ব। যিকোনো এটা ভোটাৰ লিষ্ট তেওঁলোকে ইয়াত ছাবমিট কৰিলেই হ'ল। তাৰপিছত হৈছে চাৰ্টিফাই কপি, তেওঁলোকে চাৰ্টিফাই কপি দিবই লাগিব। আপোনালোকে এখন চাৰ্টিফাই কপি দিব লাগিব। যিটো চাৰ্টিফাই কপি বা আপোনালোকে লিগেচি ডাটা, এনেকুৱা চাৰ্টিফাই কপি বা আপোনালোকে লিগেচি ডাটা এখন দিব লাগিব। যিটো আপুনি NRCৰ সময়ত যেতিয়া আবেদন কৰিছিলে, যিটো লিগেচি ডাটা ওলাইছিলে সেই লিগেচি ডাটাখনো যদি দিয়ে তথাপি আপোনালোকে হ'ব। তাৰ লগতে মোষ্ট ইম্পৰ্টেণ্ট আৰু এটা ডকুমেণ্টছ হৈছে, সেইটো হৈছে আপোনালোকে এই এফিডেভিট আপোনালোকে দিব লাগিব। এইটো এফিডেভিট দিবই লাগিব। এফিডেভিট দি পেলাইহে আপোনালোকে আবেদন কৰিব লাগিব। যিটো এফিডেভিটত আপোনালোকৰ বয়স হয়, আপোনালোকৰ ঠিকনা সম্পূৰ্ণখিনি লিখা আছে। এই সম্পূৰ্ণখিনি আপোনালোকে গোটেইখিনি আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া এই গোটেইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগে অনলাইনৰ জৰিয়তে। য'তে আপুনি ডিষ্ট্ৰিক্টতে কৰক বা সেৱা সেতু পৰ্টেলতে কৰক, CRS পৰ্টেলতে কৰক, আপোনালোকে যদি আবেদন কৰে তেতিয়াহ'লে এই ডকুমেণ্টছখিনি আপলোড কৰিব লাগে। আপলোড কৰাৰ পিছত
কেইদিনমান পিছতহে আপোনালোকৰ যেতিয়া এপ্ৰুভ হ'ব, এপ্ৰুভ হ'লে আপোনালোকৰ এনেকুৱা এখন হেৰি ওলাব, আপোনালোকৰ এখন প্ৰমাণপত্ৰ এখন ওলাব, যিটো আপোনাৰ এপ্ৰুভ লিষ্ট, যিটো এপ্ৰুভ ফৰ্ম যিখন ওলায় আপোনালোকৰ এইটো কপিটো ওলাব, যিটো চাৰ্টিফাই আপোনালোকৰ চাৰ্টিফিকেট নাম্বাৰো থাকিব, এপ্লিকেশ্যন নাম্বাৰ থাকে, সম্পূৰ্ণ ডিটেইলছ এইখিনি আছে ইয়াতে থাকিব। আপোনালোকে এই ডকুমেণ্টছ সহ আপোনালোকে এই কপিটো ওলাই লৈ আপোনালোকে অনলাইনতে পাব। এইটো অনলাইনৰ পৰা ওলাই লৈ যেতিয়া এপ্ৰুভ হ'ব, তাৰপিছত বাকী যিখিনি ডকুমেণ্টছ আপোনালোকে দিছিলে সেই ডকুমেণ্টছ সহ আপোনালোকে হস্পিটেলত গৈ পেলাই যিজনে বাৰ্থ চাৰ্টিফিকেটৰ কাম কৰি আছে হস্পিটেলত, তেওঁলোকৰ হাতত গৈ আপোনালোকে জমা দিব। জমা দিয়াৰ পিছত আপোনালোকৰ যিখন অৰিজিনেল যিখন চাৰ্টিফিকেট আহে সেইখন চাৰ্টিফিকেট আহিব। তাৰপিছত হস্পিটেলৰ পৰা চাওক আপোনালোকৰ এনেকুৱা অনলাইন চাৰ্টিফিকেট দিব, আৰু এইটো হৈছে অৰিজিনেল চাৰ্টিফিকেট। যিটো জন্মৰ চাৰ্টিফিকেট হয় সেইটো হৈছে অৰিজিনেল। যিটো প্ৰচেছ যিটো মই ক'লোঁ আপোনালোকে এইটো প্ৰচেছতহে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট আপোনালোকে বনাব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ খৰচ কিমান হয় চাওক। খৰচটো হৈছে কি আপোনালোকৰ নিজৰ ওপৰতে ডিপেণ্ড কৰে। এটা কথা CSCত যেতিয়া আপোনালোকে আবেদন কৰিব, তাত মিনিমাম ফিজ এটা আপোনালোকে দিব লাগিব, এফিডেভিটৰ এটা পইচা আপোনালোকে দিব লাগিব। তাৰপিছত যদি ডিষ্ট্ৰিক্টত যদি আপোনালোকে নিজে এপ্ৰুভ কৰাব পাৰে, এপ্ৰুভ যদি তেনেদৰে কৰি দিয়ে তেতিয়াহ'লে কোনো কথা নাই, আৰু তাতো যদি কিবা পে'মেণ্ট কৰিব লাগে সেইটো বেলেগ কথা। তাৰপিছতো হস্পিটেলত কিন্তু আপোনালোকে এটা পে'মেণ্ট কৰিব লাগে, 100 টকা 200 টকা যিমান টকাই হয় সেইটো আপোনালোকে পে'মেণ্ট কৰিব লাগে। পে'মেণ্ট কৰাৰ পিছতহে আপোনালোকে এই চাৰ্টিফিকেটটো পাব, যিটো অৰিজিনেল চাৰ্টিফিকেট হয়। আপোনালোকে হস্পিটেলৰ পৰা যেতিয়া দিব এইটো অৰিজিনেল চাৰ্টিফিকেট হ'ব। এনেদৰেই আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে জন্মৰ চাৰ্টিফিকেট যদি এতিয়ালৈকে বনোৱা নাই, আপোনালোকে অতি সোনকালে আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে আবেদন কৰক, বা আপোনালোকে হস্পিটেলত গৈও আপোনালোকে যিসকলে কাম কৰি আছে তেওঁলোকৰ ওচৰতো আপোনালোকে আবেদন কৰিব। বাকী আপোনালোকে জন্মৰ চাৰ্টিফিকেট বনাবলৈ যদি কিবা প্ৰব্লেম পাই আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, আপোনালোকে সেইখিনি মই ছল্ভ কৰিবলৈ যত্ন কৰিম।